ও মৰম দি মৰম কলৈ যা কলিজা থৈ যা ও কথা দে মই কথা দিলো हाय फ्रेंड्स আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ শুই উঠা হ'ল বাৰু অলপ টাইম এতিয়া 9টা বাজিব হ'ল ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ আৰু দিনটো কি কৰোঁ নকৰোঁ গোটেইখিনি দেখুৱাই যাম কাৰণ যিহেতু ক'তো যোৱা মেলা নাই ঘৰতে আছোঁ আৰু ওলাই যাবলৈতো ভয়ে হৈছে কৰোনাৰ কাৰণে সেইটোনে ঘৰতে থাকি কি কৰোঁ তেনেকৈ ভিডিঅ' দি যাম আৰু আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায় লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এতিয়া মই ৰাতিপুৱাৰ পৰা এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ গধূলি সময়লৈকে কি কৰোঁ গোটেইখিনি চাই যাব ফ্ৰেন্ডছ মই এতিয়া আপোনালোকক লগ পাইছোঁ দুপৰীয়া সময়ত এতিয়া 12টা বাজিছে মই ভাত বনাবলৈ আহিলোঁ আগৰ ওচৰত মোৰ কাম বন বহুত কৰিবলগীয়া আছিলে কাপোৰো ধুলোঁ আৰু তেনেকৈ খুচুং খাচাং কাম বহুত হৈছিলে সেইটো কাৰণে মই ভিডিঅ' কৰা নহ'লে আৰু সদায় একেখিনিকেনো কি দেখুৱাই থাকিম একেবাৰে আপোনালোকক ভাত বনাবৰ সময় লগ পাইছোঁ এতিয়া মই বনাবলৈ লৈছোঁ এই মাছ আৰু আজি এয়া সৰু ৰঙালাও এটা আছে এই ৰঙালাও গোটেইটো দি দিওঁ আৰু এফালমান দিম এই ৰঙালাওৱে আলুৱে আৰু মাছৰ তৰকাৰী বনাম এইখিনি মই মাছ লৈছোঁ ৰৌ মাছ হয় কালি থৈ দিছিলোঁ কেইডোখৰমান আৰু এইটো ৰঙালাও আৰু এইফালে মই কেৰাহী পাতি লৈছোঁ মাছ ফ্ৰাই কৰিবলৈ এইফালে ভাত পাতি দিছোঁ এতিয়া মই পটাপট বনাই আপোনালোকক মাজে মাজে লগ পাই থাকিম এয়া মই মাছ ফ্ৰাই কৰি আছোঁ আৰু এইফালে মই ৰঙালাওফাল ফালি ল'লোঁ ৰঙালাও এইফাল এয়া ফালি লৈছোঁ তাৰপৰা ৰঙালাওটো যিহেতু সৰু সেইধৰণে এফাল দিবই লাগিব আৰু ৰঙালাও খাই তেনেকৈ ভাল নাপাওঁ কাৰণ বহুত দিনৰ পৰা আছে তাকে ভাবিলোঁ বেয়া হৈ যোৱাতকৈ মাছেদি তৰকাৰী কৰি পেলাওঁ হয়নে নহয় বাৰু কওকচোন কেনেকৈনো লোকচান কৰোঁ বস্তুবোৰ এতিয়া মই বনাই থাকোঁতে আপোনালোকক মই দেখুৱাই থাকিম বাৰু এয়া ৰঙালাও আৰু আলু কাটি ল'লোঁ এইফালে পিঁয়াজ এটা আৰু কেঁচা জলকীয়া এটা লৈছোঁ কেঁচা জলকীয়াটো বহুত জ্বলা সেইটো কাৰণে এটা লৈছোঁ আৰু এইফালে মাছখিনি মোৰ ফ্ৰাই কৰা হৈ গ'ল আৰু এইফালে অকণমান মাছৰ পেটু আছিলে সেইখিনি মই ভাত দি ভাজিম আৰু এনেকৈ মই এতিয়া বনাই লওঁ এয়া মই বনাই আছোঁ এইফালে ৰঙালাও চব্জি মই উঠাই দিলোঁ এয়া ধুনীয়াকৈ ভাজি লৈছোঁ তাত মছলা নহৰু অকণমান আৰু ধনিয়া গুড়ি অকণমান তেনেকৈ দি দিছোঁ তাৰপিছত এইখিনি ধুনীয়াকৈ হোৱাৰ পাছত এইফালে আকৌ গৰম পানী কৰি আছোঁ মাছত ঢালিবলৈ মাছত মই ঠাণ্ডা পানী তেনেকৈ নিদিওঁ সদায় মাছত গৰম পানী দিওঁ মই সেইকাৰণে গৰম পানী অকণ কৰি ল'লোঁ তাৰপিছতে মাছখিনি হোৱাৰ পিছত আকৌ পেটুখিনি ভাজিম তাৰপিছতে আকৌ ভাবিছোঁ আজি মই আপোনালোকৰ মুখত অকণমান মই কেনেকৈ কেয়াৰ লওঁ যিহেতু এতিয়া গৰম দিন আৰু মুখখন খুব মোৰ অইলি আৰু মই কি লগাওঁ দেখুৱাম মই মাছৰ পেটুখিনি ভাজিবলৈ আৰম্ভ কৰিছোঁ পেটুখিনি খুব ধুনীয়াকৈ মই ধুই ল'লোঁ তাতে এটা মই ডাঙৰকৈ পিঁয়াজ দিছোঁ আৰু জলকীয়া এটা দিছোঁ তাৰপৰা গেছৰ ওপৰত মই এখন সৰু কেৰাহী পাতি লৈছোঁ তাতে মই এতিয়া মিঠাতেল দিম আৰু মাছৰ পেটু বা মাছ বনাবলৈ সকলোৱে জানে কিন্তু মই আজি কেনেকৈনো কৰিছোঁ সেইখিনিহে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কাৰণ নজনাকৈতো আজিকালি কোনোও নাথাকে এয়া মই মাছৰ পেটুখিনি বনাই আছোঁ নাই কৰা এয়া পেটুখিনি আৰু পিঁয়াজখিনি ভাজি আছোঁ বেগ কেমেৰা কৰি দেখুৱাইছোঁ এয়া পেটুখিনিয়ে পিঁয়াজখিনিয়ে ধুনীয়াকৈ ভাজি আছোঁ কাৰণ এখন হাতেৰে মানে কেমেৰাটো লৈ মোৰ ভিডিঅ' কৰিবলৈ বহুত দিগদাৰ হয় সেইটো কাৰণে আপোনালোকক মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ ধুনীয়াকৈ হ'বলৈ দিম এইফালে মই মাছখিনি উতলাই আছোঁ দেখুৱাই দিছোঁ ৰ'ব এয়া মাছ আৰু ৰঙালাও তৰকাৰী বনাইছোঁ এয়া উতলিবলৈ ধৰিছে আৰু পানীখিনি মই অলপ শুহিবলৈ দিম তেতিয়া মই ঢাকনাখন মাৰি দিছোঁ তাৰপৰা এইফালে পেটুখিনিও হৈ আছে এতিয়া মই ভাতখিনি এনেকৈ দি দিলোঁ দি এনেকৈ ধুনীয়াকৈ এতিয়া ভাজি পেলাম
আপোনালোকে এনেকৈ খাইছেনে? যদি নাই খোৱা এনেকৈ বনাই খাবচোন, খাবলৈ খুব ধুনীয়া লাগে। এনেকৈ ধুনীয়াকৈ অলপ টাইম ভাজিব। এয়া মোৰ বনাই হৈ গ'লগৈ। এইফালে মাছৰ পেটুখিনি হৈছে, এইফালে মাছৰ তৰকাৰী তুলি, এইখিনি মাছৰ পেটুখিনি এয়া ধুনীয়াকৈ হৈ গৈছে। এনেকৈ আপোনালোকে ভাত দি পেলাই ভাজি খাইছেনে? নাই খোৱা যদি খাই চাবচোন, খাবলৈ খুব ধুনীয়া লাগে। মাছৰ পেটু আনিলে কিছুমানে লোকচান কৰি পেলাই দিয়ে, নেপেলাই এনেকৈ ধুনীয়াকৈ বনাই খাব। ভাত পানী বনাই এই পিছফাললৈ আহিছোঁ, অকণমান আপোনালোককো দেখুৱাইছোঁ। আমাৰ এইখন পাছফাল হয়, ইমান চোকা ৰ'দ, তাকে বাহিৰখন আপোনালোকক দেখুৱাই দিছোঁ। হাই ফ্ৰেণ্ডছ, মোৰ এতিয়া ভাত পানী বনালোঁ, বনাই পেলাই আহি এতিয়া মই অকণমান মুখৰ কেয়াৰ লওঁ বুলি ভাবিছোঁ। আৰু কি লগাওঁ মই গৰম দিনত অকণমান আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও তেনেকৈ যদি কাৰোবাৰ মুখত অইলি স্কিন হয় তেতিয়াহ'লে এনেকৈ ব্যৱহাৰ কৰিব পাৰিব। মই এয়া বেচন লৈছোঁ এচামুচ, আৰু কেঁচা হালধি মই মিক্সিত মাৰি এনেকৈ কাপ এটাতে ভৰাই থৈ দিছোঁ। তাৰপৰা অলপ অলপকৈ মই ফ্ৰিজত ভৰাই থৈ দিওঁ। তাৰপৰা মই যেতিয়া লগাওঁ এনেকৈ ৰসখিনি এনেকৈ উলিয়াই লওঁ, বেলেগ পানী নিদিওঁ আৰু এই হালধিৰ ৰসখিনি এনেকৈ উলিয়াই পেলাই মই মিশ্ৰণটো বনাই ল'ম। এনেকৈ অলপ আপোনালোকে চেপি ল'ব, চেপি লৈ পেলাই এনেকৈ হাতেৰে এনেকৈ মিলাই পেলাব। বেছি পেলপেলীয়াও কৰিব নালাগে। আৰু অকণমান দিব লাগিব, আৰু অকণমান চেপি লওঁ মই, হৈ যাব। এইখিনি এনেকৈ থৈ দিছোঁ কাপটোত। মই এনেকৈ ধুনীয়াকৈ মই মিশ্ৰণটো বনাই ল'লোঁ। আপোনালোকেও এনেকৈ কেঁচা হালধি ৰস আৰু বেচন মিলাই পেলাই মুখত আপোনালোকে লগাবচোন। এতিয়া মই মুখখনত এতিয়া লগাওঁ। মই এতিয়া এই বেচন আৰু হালধি ৰসখিনি লগাবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমে মই কপালৰ পৰা এনেকৈ আৰম্ভ কৰিছোঁ। যেনেকৈ আমি পেক লগাওঁ তেনেকৈ আপোনালোকে 15-20 মিনিট ৰাখি থৈ দিব। তাৰপৰা ধুওঁতে খালি হাতখনে মোহাৰি মোহাৰি দিব। গোটেই মুখখনতে এনেকৈ ধুনীয়াকৈ আপোনালোকে ধুনীয়াকৈ লগাই ল'ব। কাৰণ গৰম দিনত আমি স্কিনৰ খুব কেয়াৰ ল'ব লাগে, নহ'লে বহুত দাগ পৰি যায়। আৰু মই এনেকৈ লগাই থকাৰ পৰা মই প্ৰমাণ পাইছোঁ মুখখন মোৰ বহুত ভাল হৈছে। সেইটো কাৰণে আপোনালোককো দেখুৱাই দিছোঁ। গোটেই মুখখনতে এনেকৈ ধুনীয়াকৈ এনেকৈ লগাই ল'ব। তাৰপৰা 15 বা 20 মিনিট ৰাখি থ'ব। তাৰপিছতে মুখখন ধোৱাৰ পিছতে গম পাব ইমানেই ধুনীয়া লাগে মুখখন। এতিয়া মোৰ 15 মিনিটৰ পাছত আপোনালোকক লগ পাইছোঁ। লগালগ লগ পোৱা নাই। এই দেখিছেনে মোৰ পূৰা টানি টানি ধৰিছে মুখখন। এতিয়া মোৰ পূৰা শুকাই গৈছে। আপোনালোকেও এনেকৈ ইমান টাইম ৰাখি পেলাই মুখখন ধুই দিব। এতিয়া মই মুখখন ধুই তাৰপিছতে আকৌ আপোনালোকক মই দেখুৱাই আছোঁ। এতিয়া মই মুখখন ধুনীয়াকৈ ধুই ল'ম। এতিয়া মই মুখখন ধুই আহিছোঁ। দেখিছেনে কিমান ধুনীয়া হৈ গৈছে। আৰু ধুওঁতে হাত দুখনেৰে মোহাৰি মোহাৰি ধুব আপোনালোকে। তাৰপৰা সপ্তাহত 2-3 দিনকৈ তেনেকৈ মুখত লগাই থ'ব। মুখখন সঁচাকৈ কৈছোঁ বহুত ধুনীয়া হয়, আৰু অইলখিনিও কাট খাই যায়, আৰু তেনেকৈয়ে মুখখন খুব ধুনীয়া হৈ যায়। আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু তলত আপোনালোকৰ মতামতবোৰ জনাব মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পালে। নেক্সট বেলেগ এটা ভিডিঅ' লৈ লগ পাই আছোঁ। আজিলৈ বাই বাই। মুখখন